নমস্কাৰ স্যাৰ। হয় স্যাৰ, নমস্কাৰ, গুড ইভিনিং। হয়, গুড ইভিনিং স্যাৰ। আচ্ছা, মোৰ নাম ৰাম বিশ্বকৰ্মা। হয় মই মিছামাৰী তেজপুৰ অসমৰ পৰা কৈছো স্যাৰ। হয় স্যাৰ, জনাব। মোবাইল নাম্বাৰ 9401224486 মোৰ হয়। হয় আচ্ছা, সমস্যাটো মোৰ অলপ বিশেষ ধৰণৰ, সেইকাৰণে মই লাষ্ট 3 টাইম কল, আজি ৰাতিপুৱা আৰ্লি ইন দা মৰ্নিং মই ওৱান্স কল কৰিছিলো, ৰেছপন্স নাপালো। আকৌ 10-15 মিনিট আগত মই 2 টাইমছ কল কৰিছিলো। আপোনাৰ চিনিয়ৰ থাকে নেকি মই নাজানো, এইটোতো মই ট্ৰান্সফাৰ কল কৰা হৈছিলে মোৰ 2 টাইম। হয় হয়। আচ্ছা, এতিয়া যদি পাৰে আপুনিও কৰি দিয়ক, কাৰণ আপোনাৰ লগতো কথা পাতি থাকিম, লাষ্টত ক'ব আপুনিও হয় মই ট্ৰান্সফাৰ কৰি দি আছো। আপোনাৰ অসুবিধা কি হৈছে জনাব। পাবজি স্যাৰ, পাবজি ইণ্টাৰনেট সেৱাটো খুবেই বেয়া আমাৰ ইয়াত। ঠিক আছে স্যাৰ, মই য'ত থাকো মোৰ ঘৰৰ ভিতৰত বাহিৰত সকলো বেয়া। স্যাৰ শুনি ল'ব, আপোনাৰ কলটো মই চিনিয়ৰ ওচৰত ট্ৰান্সফাৰ কৰি আছো। হয় স্যাৰ, ঠিক আছে স্যাৰ, ঠিক আছে, হয় আপুনি লাইনত থাকিব। ওকে স্যাৰ। বাবে ধন্যবাদ। আপোনাৰ কলটো চিনিয়ৰ ডেস্কত ট্ৰান্সফাৰ কৰা হৈছে। আইডলৰ ফালৰ পৰা শিৱানী কথা পাতি আছো। এডভাইজাৰৰ ফালৰ পৰা শুনি আছে আপুনি? হয় স্যাৰ, জনাব। নমস্কাৰ মেডাম। নমস্কাৰ স্যাৰ। হয়, মই ৰাম বিশ্বকৰ্মা, মই তেজপুৰ অসমৰ পৰা কৈছো। হয়। আচ্ছা, ফোনটো ডিছকানেক্ট নকৰিব দেই, মই আগতে কৈ দিছো, কাৰণ মই লাষ্ট 2 টাইমছ ধৰি কল কৰিবৰ কাৰণে একদম ট্ৰাই কৰি আছো। মোৰ সমস্যাটো ভালদৰে শুনি ল'ব। হয়। আচ্ছা, কথাটো কি, পাবজি মই খেলি থাকোঁতে এনেকা এটা ইণ্টাৰনেট সেৱাৰ মানে দুখ পাওঁ, মানে নট অনলি পাবজি, মই ইণ্টাৰনেট সেৱাটো বহুত শ্ল' মোৰ ইয়াত যোৱাকালি 2 দিন ধৰি, আৰু লাষ্ট উইকতো মই এনেকা এটা সমস্যা পাইছো। চিম কাৰ্ডখন মোৰ এটাই, চিম 1ত মই এক্টিভেট কৰি থৈছো, 4G ইনেবল কৰি থৈছো। ইণ্টাৰনেট সেৱা মোৰ ঘৰতে মাত্ৰ নহয়, আমাৰ গাঁৱত বেয়া আছে। এতিয়া কথাটো কি, আপোনালৈ মই জনাম, আপুনিও ক'ব নহয় স্যাৰ আমি নিশ্চয় সহায় কৰিম, আমি নিশ্চয় দুখিত কথাটো জানি, কিন্তু মেডাম মোক এনেকা ধৰণৰ একো নালাগে চিম্পেথি, আপুনি ট্ৰাই কৰক নেটৱৰ্ক কানেকশ্যনটো অলপ বেষ্ট বনাবৰ কাৰণে। হেল্ল', হয় স্যাৰ, শুনিছেনে মই কি কৈছো? হয় হয় স্যাৰ, শুনিব পাইছো। এতিয়া আপোনাৰ ফালৰ পৰা কিবা ক'বলৈ আছে যদি কওক। এতিয়া আপোনাৰ মানে প্ৰব্লেমটো হৈছে ইণ্টাৰনেট কৰিবৰ কাৰণে প্ৰব্লেম হৈছে না? হয় হয়, একেবাৰে মানে হাই পিং, মানে মেডাম হাই পিং, এটা গম পাই নহয় পিং। হয় হয়, ইণ্টাৰনেট সেৱা যোনটো MS পাৰ ছেকেণ্ড থাকে, Mbps পাৰ ছেকেণ্ড, এনেকা ধৰণৰ যোনটো স্পীড ষ্টেবল নহয় নেটৱৰ্কটো, একেবাৰে নহয়। হয়। 2 দিন আগত মেডাম এই নেটৱৰ্ক কানেকশ্যনটো একেবাৰে ভাল আছিলে, একেবাৰে ভাল মানে অলমষ্ট গুড, বাট ৰাইট নাও ইট ইজ ভেৰি পুৰ। समझ पा रहे सर, तो क्या मैं जान सकती हूँ आपने? No, we can speak Assamese. I can understand. I am from Sorry. অসমীয়াত কথা পাতিব পাৰিব? হেল্ল'। স্যাৰ, হয় স্যাৰ, আপোনাৰ যোনটো প্ৰব্লেম হৈছে, হয় মেম, জানিব পাৰিম আপুনি নেটৱৰ্ক মোডটো আপুনি অটো মোডত ৰাখিছে নে নাই? 4G অটোমেট, এইটোতো মই নাজানো, অটো কানেকশ্যনে থাকে মোৰ। আপোনাৰ মই কৈ দিব পাৰো যদি ছেটিঙত গৈ কিনে, যদি আপুনি জানে। সিমটো যদি অনলি 4G সিম ইউজ কৰি আছে, তেতিয়াহ'লে সিমটো 4G সাৰ্ভিসটো অফ কৰি ৰাখিব। 4G ইনেবল আছে মেডাম, মোৰ 4G অনলি ইনেবল আছে। নহয় মেম, একচুৱেলি কথাটো কি, মোৰ মন কৰিব কথাটো ভালদৰে, মই আপোনাক আগতে মোৰ সমস্যাটো জনাইছো। এই সমস্যাটো মোৰ মাত্ৰ নহয়, মোৰ চিম কাৰ্ডৰ মাত্ৰ নহয়, মোৰ ফোনৰ মাত্ৰ নহয়, আমাৰ গাঁৱতেই সমস্যাৰ সন্মুখীন হৈছো ইণ্টাৰনেট সেৱাৰ, এয়াৰটেলৰ। এটা কথা মেডাম, কথাটো কি, আমি কিবা এটা টকা পইচা উপাৰ্জন কৰি কিনি 600 টকা দি ৰিচাৰ্জ কৰো মেম, কিবা এটা ইণ্টাৰনেট সেৱা ভাল পাম নেকি বুলি। তাৰপিছতো যদি এনেকে এটা পুৰ কণ্ডিশ্যনৰ ইণ্টাৰনেট সেৱা থাকে, দুখিত, লজ্জিত। হেল্ল'। হয় স্যাৰ, বুজি আপুনিও, আপোনাৰ এয়াৰটেলটো আপোনাৰো নহয় মেডাম, আপুনিও কিবা এটা চিম কাৰ্ড ইউজ কৰে, ইণ্টাৰনেট সেৱা লাভ কৰে নিশ্চয়, আপোনাৰো ৰিচাৰ্জ কৰি কিনি মেম। নহয়, এটা কথা মই বহুত দুখিত মেম, সেইকাৰণে মই মোৰ ভাৱনাকেইটা মই আপোনাক ব্যক্ত কৰি আছো, বুজিছে। গেম খেলি থকাৰ সময়ত যেতিয়া হাই পিং মাৰে নহয়, এতিয়া UC আপুনিতো গম নাপায়, পাবজিৰ UC খৰচ এনেকা হৈ আছে মোৰ পাগলা নিচিনা, টিপা খালেই যায় UC। 27,000 UC শেষ হৈ গ'ল এতিয়ালৈকে, এইটো আপুনি গম নাপায়।
কি কৰিম আপোনাক নিশ্চয় স্যাৰ প্ৰব্লেমটো আপোনাৰ কিমান দিনৰ পৰা হৈ আছে স্যাৰ যোৱাকালি নহয় এই প্ৰব্লেমটো মোৰ বহুতেই হৈ গ'ল এনেকুৱা ধৰণৰ প্ৰব্লেম হোৱা কিন্তু মাজে মাজে এয়াৰটেলে ভাল ছাৰ্ভিচ দিয়ে ইমান মই বেয়াকেও নকওঁ কিন্তু ষ্টেবল নাই নেটৱৰ্ক 2 দিন আগত খুবেই বেয়া ইণ্টাৰনেট সৰি 2 দিনৰ আগত বহুত ভাল আছিলে 2 দিন ধৰি বেয়া ইণ্টাৰনেট আপুনি চাব পাৰিব কিজানি মেডাম আপোনালোকৰ লগতো কম্পিউটাৰ আছে মোৰ মাত্ৰ সমস্যা নহয় মোৰ মা মোৰ ভাইটিৰ মোৰ কাজিন মোৰ গাঁৱৰ যিকেইটা ব্ৰাদাৰ আছে ফ্ৰেণ্ডছ আছে সকলোৰে আমাৰ গাঁৱৰ নাম ধনখনা লেণ্ডমাৰ্ক ধনখানা হাই স্কুল আছে পিন নম্বৰ 784506 আপুনি কি ধৰণে কি কৰিব পাৰে মই ৰাতিপুৱা মেম একচুৱেলি কথাটো কি ৰাতিপুৱা মই জিঅ' ফাই কিনিবলৈ গৈছিলো ডিউ টু লকডাউন দোকান কেইটা বন্ধ আছিলে সেইকাৰণে মই কিনিব নোৱাৰিলো নহলে মই জিঅ' ফাই আনি লগালো হয় বুজিছে মানুহৰ লগত আপোনাৰ লগতো টকা পইচাৰ কমি নাথাকিব পাৰে কিন্তু সমস্যা আহিলে এনেকা এটা চিটুৱেশ্যন কৰি তোলে নহয় মানুহ পাগলাই হৈ যায় মেম আমি ৰিচাৰ্জ কৰি কিনি নেট লাভ কৰিব বিচাৰো বিনা পইচাটো 1 MB নিদিয়ে আপোনালোকে 1 MB দিয়ে জানো বিনা পইচাত এতিয়া আপোনাক তো লাভ নাই আপুনিওতো থৰি না ৰিচাৰ্জ কৰি দিয়ে নহয় জানো এতিয়া সলিউশনটো আমাক লাগে মেম মই মানে আপোনাক মই ইমান উগ্ৰ হোৱা নাই আৰ্গুমেন্ট কৰিব বিচৰা নাই আপোনাৰ লগত মোৰ মানে যিকেইটা সমস্যা সেইটো ব্যক্ত কৰি আছো কৰিব কাৰণে অকমান সময় লাগি আছে আপোনাৰ কলটো 45 সেকেন্ডৰ কাৰণে হোল্ড ৰাখিব পাৰি হয় ডেফিনেটলি আই ক্যান ওয়েট ফৰ ইউ হোল ডে থ্যাংক ইউ স্যার মানে এইকলে ধন্যবাদ স্যার জি জনাব হয় জনাব হলো থাকাৰ বাবে ধন্যবাদ আপোনাৰ চেক কৰিব পাৰিছে আপুনি যোনটো এৰিয়াৰ পৰা কল কৰি আছে তাত আপোনাৰ নেটৱৰ্কটো আপোনাৰ মডাৰেটত আছে সেইকাৰণে আপোনাৰ অকমান প্ৰব্লেম হৈ আছে ঠিক আছে এইটো কাৰণে মই আপোনাৰ নম্বৰ এটা ইনপুট লৈ লৈছো আপোনাৰ যোনটো প্ৰব্লেম হৈছে এইটো বেকেণ্ড টিমত হাইলাইট কৰি দি আছো ঠিক আছে কাৰণে আপুনি পেচেঞ্চ ৰাখক অকমান কোঅপাৰেট কৰক যিমান সোনকালে পাৰে আপোনাৰ প্ৰব্লেমটো ঠিক কৰি দিয়া হ'ব এইটোৱে মই শুনি থাকো লাষ্ট টাইমতো মই কল কৰোঁ হয় ছাৰ নেক্সট টাইম মই সহায় কৰিম মই আপোনাকো সেইটোৱে কৈছো মেম মোক এনেকা ক'ব নালাগে নেটৱৰ্কটো ভাল কৰিলে হ'ল নেটৱৰ্কটো ভাল কৰিলে চবেই ইউজ কৰিব মোক জনাবই নালাগে যে হয় নিশ্চয় সহায় কৰিম এনেকৈ কৰিম বুজিছে আপোনাকো যদি মেম সঁচা কথা ক'ম আপুনি যদি 600 টকা ৰিচাৰ্জ কৰি কিনে এনেকা ধৰণৰ ইণ্টাৰনেট সেৱা পায় নহয় বহুত বেয়া এতিয়া মই আপোনাক এটা বুদ্ধি দিম হেল্ল' শুনক হয় শুনি আছো স্যার জনাব আমাৰ লগত মাটি বহুত আছে মাটিত আপোনালোকে নেটৱৰ্ক খুঁটি লগাব পাৰিব যদি ইচ্ছা আছে আপোনালোকে কল কৰি কিনে আহিব পাৰিব আমাৰ ইয়াত নেটৱৰ্ক কানেকশ্যনটো অলপ দূৰত য'ত আমি থাকো তাৰ পৰা অলপ নিৰ্দিষ্ট এটা নাই সীমা নাই অলপ দূৰতে আছে সেইকাৰণে পাইছে নেকি কিন্তু 2 দিন আগত যে নেটৱৰ্ক ভাল আছিল সেইকাৰণে মই আপোনাক জনাইছো হয় নিশ্চয় বুজিব পাৰিছো স্যাৰ কিন্তু এইকাৰণে আপোনাৰ প্ৰব্লেমটো হাইলাইট কৰি দিছো বেকেণ্ড টিমক ঠিক আছে হয় এতিয়া এইটো বস্তু হাইলাইট কৰি দিছো কাইলে আপুনি পেচেঞ্চ ৰাখিব যিমান সোনকালে পাৰি আপোনাৰ প্ৰব্লেমটো ঠিক কৰি দিয়া হ'ব স্যাৰ আৰু যদি আপোনাৰ টাৱাৰ বহাবৰ কাৰণে যদি কোনো আপোনাৰ মেণ্ডেটৰী হয় জৰুৰী হয় তেতিয়াহ'লে বেকেণ্ড টিমৰ পৰা আপোনাৰ কণ্টেক্ট হেল্ল' হয় স্যাৰ হয় হয় ঠিক আছে হয় জনাব মই নহয় শুনাই নাপালো আৰু কিবা জানিব বিচাৰিছে এয়াৰটেলৰ নাই মেম একো নাই মোক খালি ইণ্টাৰনেট সেৱাৰ স্পীড লাগে নিশ্চয় স্যাৰ ধন্যবাদ স্যাৰ কল কৰাৰ বাবে আপুনি অসমৰে নহয় জানো হেল্ল' হয় স্যাৰ অসম ক'ত আপুনি ক্ষমা কৰিব স্যাৰ প্ৰাইভেট ডিটেইলছ শ্বেয়াৰ কৰিব পৰা সুবিধা নাথাকে স্যাৰ কি নগ'লে হয় ঠিকে আছে যদি নকয় ইমান দৰকাৰো নহয় এনে সুধিছিলো আৰু মই শোণিতপুৰত আপুনি যদি আপোনাৰ ডিষ্ট্ৰিক্ট কোৱা হ'লে মই আপোনাৰ ঘৰতো বিচাৰি নগ'লো হয় ঠিক আছে আপোনালোকৰো টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে নহয় জানো হেল্ল' হয় স্যাৰ বুজিব পাৰিছো আপুনি যদি ঘৰত আহে নহয় অলপ গাঁৱলীয়া জেগাত যদি আপুনিও বসবাস কৰে আমাৰ অসমত নেটৱৰ্ক কানেকশ্যনটো তেতিয়া আপুনিও কল চেণ্টাৰত কল কৰি কৈ দিব ধন্যবাদ নিশ্চয় স্যাৰ ধন্যবাদ স্যাৰ এয়াৰটেলক কল কৰাৰ বাবে আপোনাৰ সময়টো হ'ব হয় নাই খুব নাই চব বেয়া হৈ আছে পাবজি খেলিব নোৱাৰো হেল্ল' হয় শুনি আছো জনাব পাবজিয়ে খেলিব 27000 ইউচি শেষ হৈ গ'ল মেম আপোনাক মই কি ক'ম আপুনি একবাৰ চেক কৰি চাব 27000 ইউচিৰ ভেলু কিমান হয় হেল্ল' শুনি আছো স্যাৰ বুজি নাপায় আপোনালোকে কথাই বুজি নাপায় মই আজি ৰাতিপুৱা কৈছিলো জিঅ' ফাই ল'বৰ কাৰণে তাত জিঅ' ফাই আজি লকডাউনৰ কাৰণে বন্ধ আছিলে সেইকাৰণে মই ল'ব পৰা নাই আপোনালোকে কথাই বুজি নাপায় মই কিমান কৈ আছো মই ইণ্টাৰনেট সেৱা ভাল দিয়ক আমি ৰিচাৰ্জ কৰিছো বিনা পইচাত আমি থৰি না নেট চলাইছো 600 টকা ৰিচাৰ্জ কৰিছো আমি 600 টকা এনে আহে নেকি 600 টকা ৰিচাৰ্জ কৰি কিনি অলপ ভালকৈ নেট চলাব পাৰিম নেকি বুলি কৰো আমি
হেল্ল' বুজি পাইছো স্যাৰ আপোনাৰ প্ৰব্লেম হৈছে এইকাৰণে আপোনাৰ প্ৰব্লেমটো হাইলাইট কৰি দিছো কাইলৈ আপুনি পেচেঞ্চ ৰাখক যিমান সোনকালে পাৰে আপোনাৰ প্ৰব্লেমটো ঠিক কৰি দিয়া হ'ব ২৭,০০০ ইউচিৰ ভেলু চাবচোন গুগলত কিমান লয় কিমান পইচা মোৰ বৰবাদ হৈ আছে এতিয়া লকডাউনত না জিঅ' পায় না ব্ৰডবেণ্ড পায় আপোনালোকে বুজি নাপায় আপোনালোকে যদি পাৰে নেটৱৰ্ক কানেকশ্যনটো অলপ ভাল কৰি দিয়ক বুঝতে নাই আর দেখলে সত্যি বন্ধনে বুঝতে না নিশ্চয় বুঝিও পাইছো পেশেন্স রাখো ঠিক হয়ে যাব স্যার কি পেশেন্স রাখিম আমি রিচার্জ পয়সা মেম 590 সামথিং মই দিকিনি মই রিচার্জ কৰিছো রিচার্জ কৰি কিনে এতিয়া ইন্টারনেট সেৱাটো মই লাভ কৰিব বিচাৰিছো নাই পেশেন্স রাখো ঠিক হয়ে যাব স্যার আপুনি কি কৰিব কওকচোন আপুনি তাত আছে আপুনি কি কৰিব কওক আপোনাৰতো এয়াৰটেলো নহয় আপুনিতো তাত কাম কৰে আপোনাক মাহিলী কিবা এটা চেলেৰি দিয়ে সেইটো হিচাপত আপুনি চলি আছে আপোনাৰ এয়াৰটেল হয় জানো হা আপোনাৰ এয়াৰটেল হয় আপুনি এয়াৰটেল চিম ইউজ কৰে নে নকৰে সেইটোতো মই ক'ব নোৱাৰো আপোনাৰ এয়াৰটেল নহয় আপুনি এটা কমপ্লেইনে দেখাব পাৰিব হা আপোনাৰ প্ৰব্লেম হৈছে বুজিও পাইছো পেশেন্স ৰাখক ঠিক হৈ যাব স্যার যিমান সোনকালে পাৰে মই প্ৰব্লেমটো হাইলাইট কৰি দিছো পেশেন্স ৰাখিব ঠিক হৈ যাব যিমান সোনকালে পাৰে আপোনাৰ প্ৰব্লেম কি কৰিব কওকচোন আপোনালোকে নাহিব ইয়াত আপোনালোকে এনেকৈ কয় আৰু কম্পিউটাৰত কি লিখি দিয়ে নাজানো মই এতিয়া মই ভোডাফোনৰতো নেটৱৰ্কে নাপায় ইয়াত আমাৰ জিঅ'ৰো নাপায় এয়াৰটেলো অলপ পায় সেইটোও কাম নকৰে হয় স্যার বুজিও পাইছো স্যার পেশেন্স ৰাখক ঠিক হৈ যাব আপুনি কৰিব ভাল কৰিব নেটৱৰ্ক লাষ্ট মই 2 বাৰ কল কৰিছো 2 বাৰ কল কৰি কিনিও এইটো ভাল হোৱা নাই হয় স্যার বুজিও পাইছো স্যার আপোনাৰ পেশেন্স ৰাখিব ঠিক হৈ যাব স্যার হ'ব কি ক'ম আৰু আপুনি এইটোৱে ক'ব ভাল হ'ব নিশ্চয় আমি সহায় কৰিম আপুনি চিন্তা নকৰিব ছাৰ আপুনি পেচেঞ্চ ৰাখিব এইটোৱে ক'ব কিন্তু নাই হ'ব মই পাবজি খেলিম মই যিকোনো চিম কাৰ্ড ইউজ কৰি হ'লেও পাবজি খেলিম আপোনালোকে যদি মাটি লাগে কওক মই মাটি দিম আপোনালোকে ইণ্টাৰনেট সেৱা বঢ়াই দিয়ক মোৰ মাটিত চিম কাৰ্ড বঢ়াই দিয়ক টাৱাৰ যদি লাগে তেতিয়াহ'লে এয়াৰটেলৰ বেগেন টিমৰ পৰা অলৰেডি কণ্টেক্ট কৰা হ'ব হ'ব মেম ধন্যবাদ আপোনাৰ নাম ত্ৰিবেণী সিনহা স্যার হ'ব ধন্যবাদ ধন্যবাদ এয়াৰটেলক কল কৰাৰ বাবে ধন্যবাদ